এই দোস্ত মই পল্লৱ পাঠক আৰু আমাৰ নতুন ইউটিউব চেনেল মাটিৰ মানুহ মই পল্লৱ পাঠক। আপোনালোক যদি মই ভিডিঅ' চাই ভাল পাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে চাইডত তল ঘণ্টা বটন প্লিজ দবাই দিয়ে। দোস্ত পোনপ্ৰথমে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আপোনালোকৰ যদি অলংকিতা ৰূপাংকিতা নতুন ভিডিঅ' চং কেইটা শুনা নাই তেনেহ'লে তলত ডিছক্ৰিপশ্যনত লিংক কেইটা দিয়া আছে, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে। আজি কোনো মোবাইল লেপটপ বা কম্পিউটাৰৰ কথা নাপাতো, আপোনালোকক মই ক্ৰিকেটৰ কথা ক'বলৈ ওলাইছোঁ। টেষ্ট মেচত কিয় সদায় বগা কাপোৰে পিন্ধা হয়? তো দোস্ত বলক ভিডিঅ'টো ষ্টাৰ্ট দিম নে কি কয়? এই দোস্ত আহি গ'ল ক্ৰিকেট ছিজন আৰু এতিয়া চলি আছে ইণ্ডিয়া ইংলেণ্ডৰ চিৰিজ আৰু ইয়াৰ পিছত আহিব এছিয়া কাপ। তো দোস্ত বলক আজি অলপমান ক্ৰিকেটৰ বিষয়ে কথা পাতো নে কি কয়? দোস্ত আপোনালোকে টেষ্ট মেচ চাইছেনে? আৰে মই ভাই কি কৈ আছো, আমাৰতো চবেই চাইছে কাৰণ আমাৰ তেজৰ ভিতৰত ক্ৰিকেটে সোমাই আছে ন। তাই কেতিয়াবা ভাবি চাইছেনে যে এই টেষ্ট মেচত কিয় বগা কাপোৰ পিন্ধি খেলা হয়? আপোনালোকে যদি ভাবিছে এনেই পিন্ধে আৰু দোস্ত সিটো আপোনালোকে ভুল ভাবিছে। ইয়াৰ মাজতো কেইটামান কাৰণ আছে। বলক এই কাৰণ কেইটা চাওঁ। দোস্ত টেষ্ট মেচত বগা কাপোৰ পিন্ধি খেলাৰ প্ৰথমটো কাৰণ হৈছে এটা বিজ্ঞানসন্মত কাৰণ। এই টেষ্ট মেচ সদায় দিনৰ ভাগত খেলা হয় আৰু খেলুৱৈসকলে প্ৰচণ্ড উত্তাপৰ মাজত এই টেষ্ট মেচ খেলিব লাগে আৰু সেই সময়ত যদি তেওঁলোকে ৰঙীন কাপোৰ পিন্ধে তেতিয়াহ'লে সেই ৰঙীন পোচাকযোৰে শুহি ল'ব আৰু ইয়াৰ ফলত খেলুৱৈসকলক গৰমৰ লগতে ভাগৰ লাগিব আৰু 90 অভাৰ তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰিব। সেয়ে বগা ৰঙৰ জাৰ্চি পিন্ধি খেলুৱৈসকলক খেলিবলৈ দিয়া হয় কাৰণ এই বগা ৰঙৰ জাৰ্চিয়ে সূৰ্যৰ উত্তাপ কেতিয়াও শুহি নলয়। কেতিয়াবা দেখিছে যে বগা ৰং লগাই এই ৰ'দৰ উত্তাপৰ পৰা বাচিবলৈ চেষ্টা কৰে। বৰ্তমান সময়ত বহুতো এনাৰ্জি ড্ৰিংক আহিছে যাৰ ফলত খেলুৱৈসকলে বহু সময়লৈকে খেলি থাকিব পাৰে, কিন্তু আগৰ দিনত এনেকুৱা কোনো ড্ৰিংক নাছিল আৰু তেতিয়া এই বিজ্ঞানসন্মত কাৰণটোৱে বহুত দেৰিলৈকে খেলি থাকিব পাৰিছিল। ইয়াৰ পিছৰ কাৰণটো আপোনালোকে দেখিছে যে টেষ্ট মেচত খেলুৱৈসকলে বগা কাপোৰ পিন্ধি খেলাৰ উপৰিও ফিল্ডৰ ছাইডত থকা হোল্ডিংবিলাকো বগা ৰঙৰ হয় আৰু ইয়াৰ মূল কাৰণ হৈছে যে খেলত ব্যৱহাৰ কৰা ৰঙা ৰঙৰ বলটো যাতে খেলুৱৈসকলে খেলাৰ সময়ত ভালদৰে দেখা পায় আৰু যেতিয়া এই বলটো ভালদৰে দেখা পাব তেতিয়াহে খেলুৱৈসকলে ভালদৰে খেলিব পাৰিব। এই ডাঠ ৰঙৰ বল, ৰঙা বা গুলপীয়া এই ৰঙৰ বল কোনোদিন ৰঙীন পোচাকৰ যদি খেলে তেনেহ'লে কেতিয়াবা খেলুৱৈৰ অগুত নপৰিব পাৰে আৰু সেইকাৰণে টেষ্ট মেচ খেলত বগা কাপোৰ পিন্ধি খেলা হয়। ইয়াৰ পিছৰ কাৰণটো পৰম্পৰাৰ লগত জড়িত কাৰণ সকলোৱে জানে যে এই ক্ৰিকেটৰ আৰম্ভণি 18শ শতিকাত হৈছিল আৰু এই খেলক ইংৰাজসকলে অতি বেছিকৈ খেলিছিল আৰু এই ইংৰাজসকলে বিশ্বাস কৰিছিল যে এইটো হৈছে এক ভদ্ৰতা সম্পন্ন খেল আৰু এই ভদ্ৰতা সম্পন্ন খেলৰ বাবে ইংৰাজসকলে কাৰণ তেওঁলোকে বিশ্বাস কৰিছিল যে এই বগা ৰংটো হৈছে শান্তি আৰু ভদ্ৰতাৰ প্ৰতীক। এটা মন কৰিবলগীয়া কথা যে 1900 চনৰ আগলৈ খেলুৱৈসকলৰ পোচাক নিৰ্ধাৰিত হোৱা নাছিল আৰু খেলুৱৈসকলে যা তা পোচাক পিন্ধিয়ে খেলিব পাৰিছিল, কিন্তু 1900 চনৰ পিছতে ইংৰাজসকলে এই বগা কাপোৰযোৰ কৈ দিছিল যে টেষ্ট মেচৰ কাৰণে এই ৰঙৰ কাপোৰহে পিন্ধিব পাৰিব। ইয়াৰ পিছত 1992 চনৰ বিশ্বকাপৰ ৰঙীন জাৰ্চি পিন্ধি খেলাৰ অনুমতি প্ৰদান কৰা হৈছিল। ইয়াৰ আগত দিনীয়া ক্ৰিকেটতো বগা ৰঙৰ জাৰ্চি পিন্ধিয়ে ক্ৰিকেট খেলা হৈছিল। দোস্ত এইকেইটাই আছিল কাৰণ টেষ্ট মেচত বগা কাপোৰ পিন্ধি খেলাৰ। দোস্ত আজিলৈ ভিডিঅ'টো ইমানে। আপোনালোকৰ যদি মই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু মাজত গ'ল চিনটোত হেঁচা মাৰি দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বাবে মই প্ৰায় এনেকুৱা ভিডিঅ' আনি থাকিম। তো আজিলৈ ইমানে। জয় আই অসম।